হেল্ল' নমস্কাৰ। তাৰমানে কি হয় জানেনে, এনেকুৱা ধৰণৰ মানুহ দেখা পালে আমি কেতিয়াবা অলপমান আগবাঢ়ি আহোঁ। এনেকৈ আমাৰ বিকলাংগ মানুহ, মানে বিকলাংগ বুলি ক'লে আপোনালোকে হয়তো বুজি নাপাব পাৰে, মানে শাৰীৰিকভাৱে অসুস্থ যদি আমি ক'ব যাওঁ, বিশেষভাৱে সক্ষম লোক এওঁ সদায় বজাৰতে আহে। আমাৰ ইয়াতে বজাৰ হয়, এখন সাপ্তাহিক বজাৰ, দুখন বজাৰ হয়, সপ্তাহত দুখন বজাৰ হয়। এই দুখন বজাৰত তেওঁলোক সদায় আহে। এই পিছত যে দেখিছে এইজন, তেওঁ হ'ল বাপেক আৰু এজন ল'ৰাজনৰ কাৰণে ল'ৰাজনক সদায় ঠেলি লৈ আহে। তেওঁ এখন গাঁৱৰ পৰা আমাৰ বজাৰলৈকে আহিবলগীয়া, আৰু বহুতখিনি তেওঁ ঘূৰি আহিব লগা হয়, বহুতখিনি দূৰত্ব হয়। তো তেওঁ ঘূৰি আহিবলগীয়া হয়। তো ঘূৰি আহি তেওঁ এনেকৈ বজাৰত সোমাই যি কালেকশ্যন পায়, সেই কালেকশ্যনেৰে দিনটো চলে। তেওঁৰ অসুস্থ অৱস্থা, সৰুৰে পৰা জন্মগত তেওঁৰ এইটো অৱস্থা। আৰু এই মাজত এনেকৈ যদি কেতিয়াবা পাই যাওঁ তেওঁক, এনেকৈ আমি শুশ্ৰূষা কৰোঁ, আৰু আজিলৈকে কৰি আছোঁ। আজিও সেই একেদিন, আজিও আমি পালোঁ ৰাস্তাতে। মানে মই এটা কথা ভাবিছোঁ, আমি কিমান দিনলৈকে এওঁক সহায় কৰি থাকিম এনেকৈ? যদি কিবা কাৰণত এখেতৰ বয়সটো বেছি হৈ গৈছে, এতিয়া 70+, মানে 70+ হৈ আছে, যদি কিবা কাৰণত এওঁৰ কিবা এটা হৈ যায়, তেনেস্থলত সেই সময়খিনিত এখেতক কোনে সহায় কৰিব? কোন আছে? আমাৰ চৰকাৰ আছে নে কোনোবা? আমি NGO কোনোবা আমি সহায় কৰিব পাৰিম? তো আমাৰ কিবা সমাধান আছে নেকি? তো ৰাইজৰ আগত ভিডিঅ'টো এইকাৰণে এৰিলোঁ, মানে এখেতৰ যদি কিবা চলিউশ্যন আছে, এনেকুৱা পাৰ্মানেণ্ট যদি কিবা চলিউশ্যন আছে, আমাক যাতে ভিডিঅ' যোগে আমাক ভিডিঅ'ৰ যিটো ভিডিঅ' দিছোঁ, এই ভিডিঅ'ৰ কমেণ্টত যদি আপোনালোকে জনায়। জানিব বিচাৰিম, দেউতা আপুনি এখেতক কেতিয়াৰ পৰা ঠেলি লৈ আহিছে? মানে এনেকৈ ঠেলি পেলাই মানে খুজি ফুৰিছে? হেৰি হ'ল, মোৰ আজি 10 বছৰমান হ'ল। 10 বছৰৰ পৰা আপুনি এনেকৈ ঠেলি লৈ ফুৰিছে? 10 বছৰমান। আপুনি এই গাড়ীখন কেতিয়া পাইছিলে? গাড়ীখন 4 বছৰ হ'ল, 4 বছৰতে বেয়া হ'ল। মানে আপুনি 4 বছৰ হ'ল, 4 বছৰৰ পৰা এই গাড়ী পাইছিলে? আপোনাৰ শুভ নামটো জনাব। মোৰ নাম গণেশ্বৰ নাথ। গণেশ্বৰ নাথ। আপোনাৰ ঘৰ? বঙাবাৰী। বঙাবাৰী, মংগলদৈ, এই প্ৰস্তাৱিত চুমাপাৰা। চমুৱাপাৰাৰ বঙাবাৰীত তেওঁলোকৰ ঘৰ। আৰু গাড়ীখনৰো বৰ্তমান যিটো কণ্ডিশ্যন, গাড়ীখনো ঠিক চলিব পৰা অৱস্থাত নাই। আপোনাৰ পৰা জানিব বিচাৰিম, দেউতা আপুনি এখেতক কেতিয়াৰ পৰা ঠেলি লৈ আহিছে? মানে এনেকৈ ঠেলি পেলাই মানে খুজি ফুৰিছে? হেৰি হ'ল, মোৰ আজি 10 বছৰমান হ'ল। 10 বছৰৰ পৰা আপুনি এনেকৈ ঠেলি লৈ ফুৰিছে? 10 বছৰমান। আপুনি এই গাড়ীখন কেতিয়া পাইছিলে? গাড়ীখন 4 বছৰ হ'ল, 4 বছৰতে বেয়া হ'ল। মানে আপুনি 4 বছৰ হ'ল, 4 বছৰৰ পৰা এই গাড়ী পাইছিলে? আপোনাৰ শুভ নামটো জনাব। মোৰ নাম গণেশ্বৰ নাথ। গণেশ্বৰ নাথ। আপোনাৰ ঘৰ? বঙাবাৰী। বঙাবাৰী, মংগলদৈ, এই প্ৰস্তাৱিত চুমাপাৰা। চমুৱাপাৰাৰ বঙাবাৰীত তেওঁলোকৰ ঘৰ। আৰু তেওঁ সদায় এনেকৈ জ্যেষ্ঠ পুত্ৰক এইদৰে বজাৰত এপাক ঘূৰাই লৈ যি 1 টকা 2 টকা কালেকশ্যন হয়, তেওঁলোকৰ সংগ্ৰহ হয়, সেই সংগ্ৰহৰ দ্বাৰা তেওঁলোকে পৰিয়ালটো চলাই নিছে। গতিকে চিন্তা কৰক, ভাবক, এই গাড়ীখনো হয়তো বহুদিন লাষ্টিং নকৰিব। আপোনালোকে চাব পাৰে, এয়া তেওঁলোকে ৱেল্ডিং কৰি লৈছে, ক'ৰবাত ৱেল্ডিং কৰিছে ন, গাড়ীখনৰ এইটো ভাঙি গৈছে। তো তেওঁলোকে এনেকৈ খুজি মাগি চলি আছে আজিৰ তাৰিখলৈকে। আৰু আপোনালোকে বিশেষভাৱে কোনোবা বিশিষ্ট ব্যক্তিৰ ঘৰত গৈছিলে নেকি? বিশিষ্ট বুলি কওঁতে মানে আমাৰ গুৰুজ্যোতিৰ ঘৰত গৈছিলে, মানে আমাৰ যিটো গুৰুজ্যোতিৰ ঘৰে দিছিল গাড়ীখন, দিছিলে, গুৰুজ্যোতিয়ে দিছিলে। আজিৰ পৰা 5 বছৰ আগতে দিছিলে। 5 বছৰ আগতে আপোনাৰ গুৰুজ্যোতিয়ে এইখন গাড়ী দিছিলে। আচ্ছা, MLA যেতিয়া হৈ আছিলে, আমাৰ বিধানসভা সমষ্টিৰ যেতিয়া বিধায়ক হৈ আছিলে, তেতিয়া এই গাড়ীখন তেওঁলোকক অনুদান হিচাপে দিছিলে। হয়, আৰু এই গাড়ীখনে তেওঁলোকে চলি আছে এতিয়াও। গাড়ীখনৰ যথেষ্ট অৱস্থাটো খুবেই বেয়া, মই দেখাই দিছোঁ দৰ্শকক, খুবেই বেয়া। যদি আপোনালোকে সহায় কৰিব পাৰে, কোনোবা যদি আছে, তেওঁলোকক সহায় কৰিলে নিশ্চয় তেওঁলোক উপকৃত হ'ব, আৰু মোৰ ভিডিঅ'টো বনোৱাৰো সাৰ্থক হ'ব। এয়া মই আপোনালোকৰ ওচৰত অনুৰোধ, তেওঁলোকো কুশলে থাকক।
আৰু ৰাইজৰ আশীৰ্বাদ নিশ্চয় এওঁলোকৰ লগত আছে আৰু ময়ো ভাল পাম। ধন্যবাদ।